ৰাইজ আজি মই ফুড ব্লগাৰ দেই আৰু আপোনালোকৰ যদি আজি লোভ চুপ লাগি যায় মই কিন্তু একো কৰিব নোৱাৰো দেই মই আজি পিজ্জা খাবলৈ এই খকুৱাটো চৰি মানে মোৰ লগৰটোৰ লগত অকণ খোৱা বোৱা কৰিবলৈ আহিছো ৰাইজ কাহাৱাত এটা আছে নহয় কিতনানো ঘৰৰ ডাল চব্জি নে কিবা তেনেকুৱা এটা আছিল নহয় পাহৰি থাকিলো তাকে কিমান নোখাব আৰু কেতিয়াবা বাহিৰত খাব মন যায় দিয়কচোন মানে পইচা থাকিলে আৰু পইচা নাথাকিলে মনেও একো কৰিব নোৱাৰে পিজ্জাটো অহাৰ পিছতে প্ৰথম হামলাটো মোৰ আপোনালোকৰ কাৰণে কণ্টেণ্ট বনাব লাগে যে খোৱাতকে বেছি কণ্টেণ্ট বনোৱাৰহে চিন্তা ইনফ্লুৱেঞ্চাৰ যে কি ইনফ্লুৱেঞ্চাৰ 4,000 ফলোৱাৰ আছে খালি মানে যি ভাবে আৰু আপোনাৰ দাদা ভাইটি খুৰা খুৰী মানে ইমানো নহয় আৰু দেখিছেন নাই প্লেট চেলেকি চেলেকি খাইছো একদম আপোনালোকেও খাব নেকি এইটো খাব নেকি চাওক না সাইজটো চাওক না কিমান মস্ত লেটস ট্রাই তো চলিয়ে শুরু करते हैं চীজেৰে ভৰি আছিল গোটেই পিজ্জাটো এতিয়া মুখত ভৰাওতে মই আপোনালোকক আগতেই কৈছিলো আজি বোলো লোপচুপ লাগিলে উপায় নাই আৰু সেইকাৰণে আজি দাই দুখ নধৰিব আৰু দেই ৰাইজ দেখিছেনে এই প্লেটখন কেনেকে লাহেকে টানি লৈছে কিন্তু গম নাপায় কি খানাৰ মামলাত মোৰ চকু চিচিটিভিত কিয় ডেঞ্জাৰ দিয়ক পিছে মই এতিয়া অলপমান দগৰি খাই লওঁ কমেণ্টত আপুনি মোক জনাব পাৰে কি আপুনি পিজ্জা লাভাৰ নে পাস্তা লাভাৰ দুইটা কিন্তু পিৰে আৰম্ভ হয় দেই এইজনী ক'ৰ পি আহিল আকৌ মাজৰ পৰা পিংকি পংকি পৰস্মিতা চব ছোৱালীৰ নামে কিয় ওলাইছে ল'ৰাৰ নামতো আছে পিৰে